motherfucking Eagle Double G. Snoop Dogg. Wicked Sonny. মাই কাস্টমার কিয় নাই 200 টকাৰ কাস্টমাৰ এটা পঠাই দিয়া ৰাতি মাংস খাব লাগিব ভাই খালি আছে না নাই অ খালি আছে কাস্টমাৰ কে নাই তই ইমান দিন ক'ত গৈছিলি তখন বন্ধ আছিল যে দাড়ি চুলি ইমান দীঘল হৈ গৈছে লকডাউন के कारण মই বিহাৰ में গৈছিলো এই যোৱাকালি আহি মই দোকান খুলিছো বুজিছ তই এতিয়া কি কৰিবি মোক ক দাড়ি চুলি গিলা কাটিব লাগে হুম দীঘল হৈ গৈছে ইমান দিনৰ পৰা কাটা নাই আরে তুই চিন্তা কে না করবি মোর যোনটা দোকানত ফেসিলিটি আছে তো এই ফেসিলিটি কোনো দোকানত নাপাবি তুই বহিলচোন বহিল ফার্স্ট তুই বহিল চিটখান চাফা আছে এই একদম কলিং দি মুছি দিছো তুই চিন্তাই না করবি না তুই বহিলচোন কিয় ইতনা টেনশন কৰা তুই ফার্স্ট কথা মোৰ হা একদম মই তোমাক বুজাই দি আছো এটো চাইছা অ হ্যাক মি অ এটো হ্যাক মি ক্ৰীম অ মই সুলেমান খান সরাফ খান জনি সিং সকলোকে মই কাটো এইটো দেখিছা এইবিলাক চব মই ডুবাইৰ পৰা লৈছো এইবিলাক হঠাস ক্ৰীম এইবিলাক তো এনেকা হ্যান্ডসাম বনাই দিব আজি এতিয়া তই মোক ক তই সুলেমান খানৰ দৰে কাটিবি না তই সরাফ খানৰ দৰে কাটিবি না তই জনি সিংৰ দৰে কাটিবি হ্যাঁ জনি সিং তো দাড়ি চুলি একোই নাই তাতো কোনো ভিডিঅ' চাই থাকো আরে সেইটো মানে হল তোর দাড়িও খুকুৰাই দিম তোর চুলিও খুকুৰাই দিম সেইটো মই কব বিচাৰিছো তই কথা বুজি নপোৱা বদমাছ ক এতিয়া তই কোনটো কাটিং মাৰবি সুলেমান খানৰ নিচিনা কাটি দিয়ে নেকি সুলেমান খানৰ দৰে কাটি দিম তই না খৰচা কিন্তু 200 টকা পৰিব দেই মই সুলেমান খানক কাটিলেও মই 200 টকা লওঁ মই তোক কাটিলেও 200 টকা লওঁ মই খুব ইমানদাৰ বেমানি মই কাৰো লগত নকৰো ঠিক আছে মই একদম ইমানদাৰ হিচাপে মই কাটিম তুই চিন্তা কেন কৰিবি তই এতিয়া সিধা হৈ বহিল একদম বঢ়িয়াকে ঠিক আছে ঠিক আছে হয় কতিয়া পা কেতিয়া পাম মাৰা দোকানত তই নাই মাৰ মোৰ অসুবিধা হয় নহয় এই কি কৰা হয় কি কৰো এইটো ষ্টাইল এক মিনিট ৰবি ঠিক আছে মই সুলেমান খানৰ ষ্টাইলটো মই একবাৰ মোৰ কম্পিউটাৰত মই চাই লওঁ বহুত দিন মই বিহাৰ में আছিলো নহয় বহুত দিন চলা নাই মই কম্পিউটাৰটো অনেকে নহয় থাকে মই মনত কৰি ল'ম তই চিন্তা কেনে কৰিবি একদম ফাৰ্ষ্ট ক্লাছ কাটি দিম দেই এতিয়া মই অস্ত্ৰখিনি ওলাম যোনটো দি মই সুলেমান খানক কাটো সরাফ খানক কাটো গম পাইছা এইটো কি তই আজি ভাগ্যৱান এইটো দি মই সুলেমান খানক কাটো তোকো কাটি আছো এইটো সফা কৰিব লাগিব নহয় হয় কটিয়ে বাপ কেতিয়া আমাৰ ফটক কৈছো মেচিন বন্ধ কৰ বুলি এতিয়া মই মেচিন বন্ধ নকৰা ইয়াক মই অলপ দি আহি আছো ঐ নহয় নহয় যাব নালাগে ঠিক আছে জলদি কাটি ফুল বাটি বিয়াত যাব লাগিব অহ হ'ব দে তই চুলি কটাৰ পিছত ইয়াক মই চাই যাম আজি মই দোকানখনে চেঞ্জ কৰিব লাগিব ইহঁতৰ কাৰণে মই মানে ভালকে কাম কৰিব নোৱাৰা হৈছো এইটো আৰু কি এই ৰ চাব লাগিব এইটো তোৰ কিমান বেকা আছে চুলিবিলাক
হেই তই বহুত দিনকে বাদ মই চুলি কাটিব আহিছ ন হেই চুলিবিলাক বহুত বেকাতেৰা হৈ আছে তো হৈ গ'ল নাই তোৰ চুলিখিনি মই ফাৰ্ষ্ট মিলাই দিম তাৰপিছত তোক মই দাড়িখিনি মিলাই দিম তোৰতো লাগিও থাকে ইয়াতে থাক দিয়া মই একদম গোটেইখিনি বস্তু একুৰেট হিচাপে কৰো বুজিছা না নাই জানে কোনেও জানে মোক কমপ্লেইন দিব নোৱাৰে ঠিক আছে किसी का घर भी कमी গৈছে रे সব এইবিলাক মই ডুবাই পৰা না বস্তু কি কোৱা ৰা এই চিপটো অকমান মিলাব লাগিব বুজিছা আহা কি হেই এখন কি এখন দিটো চিপখন মিলাম এই কিনি মিলা কথা আরে ভাই একো নহয় তই বসুন বস এই গছৰ কাটি যাম কেনে নাকাটো মই ইটো দিয়ে মই সুলেমান খানক কাটিছো শ্রাফ খানক কাটিছো তই বুজি কিয় নাপা মোৰ ওপৰত তই বিশ্বাস কৰচোন বসুন গছৰ কাটি যেন নাজানে হেই নাযায় বুলবক নেকি গলছৰ কাটি দিম তোৰ একো নহয় নহয় মই মিলাই কেনে কাটি দি আছো ভালকে এই চিন্তা নকৰিবি তই কি ফাকে হ'ব তই নলৰিবি চোন মই মিলাই কাটি আছো না হৈ গ'ল আৰু এটা লাল বাকী আছে অলপমান ৱেইট কৰ ইখনা কি ইয়াৰ আগত যে মই সিটো দি কাটিছো তই দুখ পাইছা নেকি বিশ্বাস কৰচোন ইটো দি শ্রাফ খানক কাটিছো সুলেমান খানক কাটিছো শান্তি মান নহয় চিন্তা কে না কৰিবি তাই হৈ গ'ল তো চুলি কাটা অকমান মাসাজ কৰি দিম নেকি দিয়ক দে দাড়িখিনি আগত মই তোৰ খুকুৰাই লওঁ তাৰপিছত মই তোক মাসাজ কৰি দিম বুজিছ ঠিক আছে চাই ল চুলিখিনি চাই ল মই বহি আছো একদম ধুনীয়া হৈ গৈছে নহয় একদম এতিয়া মই তোৰ দাড়িখিনি অলপমান কাটি দিওঁ ঠিক আছে হা ইমান লাগে ব্ৰছ আরে বাবা মই ডাঙৰ ডাঙৰ মানুহক কাটো নহয় সেইকাৰণে ডাঙৰ ডাঙৰ বস্তু ৰাখিব লাগে বুজি নাপোৱা তই হয় লাগে একো ভয় নাই अरे माय सपना में देखनी माय सपना में देखनी ओह আর কোনো কোনে নো ফোন করিনি এই ওয়াইফ হ্যালো হ্যাঁ ও নাই ভাই নহয় নহয় তুমি লৈ যাই বেছি দেখোন চিন্তা নকৰিবা মই মুৰ্গীৰ মাংস লৈ যাম নহয় ও নবীত ভাই মুৰ্গীৰ মাংস লৈ যাম কি মই কৰি আছা মুৰ্গীৰ মাংস লৈ যাম মই নবীত ভাই আৰে মই এটা মক্কেল পাইছো নবীত ভাই এটা মক্কেল পাইছো 200 টকা পাম নহয় মই মুৰ্গী লৈ যাম তুমি ও চিন্তা নবীত ভাই নকৰিবা আৰে লৈ যাম
চিন্তা নকৰিবা নহয় মুৰ্গীৰ মাংস লৈ যাম মই চিন্তা ক'ত নকৰিবা তাই ঠিক আছে মই ৰাখিছো ৰাখিছো হেই কি মানুহ হেই হেই বেয়া নাপাবি দেই হেই। মানে এই যে ৱাইফটো ফোন কৰিছিল যে মুৰ্গীৰ মাংস ফোনত বিজি হৈ থাকে না একদম বেয়া নাপাবি একদম হেই। বেয়া নাপাবি মই একদম মই ঠিক কৰি দি আছো মই একদম ঠিক কৰি দি আছো চিন্তাকে নকৰিবি মই একদম ঠিক কৰি দি আছো ভাই তই একদমে চিন্তা নকৰিবি মই একদম ঠিক কৰি দি আছো তোক একদম বঢ়িয়াকে কাটি দিম তই চিন্তা নকৰিবি চিন্তাই নকৰিবি হাক মাৰিছে চিনি গৈছা তই মই ভাবিছো তই টোপনি গৈছ মই এতিয়া মেলা কৰি মাতি লৈ আছো নামাতিবি হেল্ল' ধনে তখন সোনকালে আছোন সি মোক আজি এনেকা কৰি কৰিছে মানুহ মাতিছে ৰে মই সোনকালে মই দোকান একদম বন্ধ কৰি মই যাব লাগিব ৰে মানুহ মাতিছে একদম কৰি যাব লাগিব যাব ৰে বাবা এইবিলাক খাম বচাব লাগিব আপুনি নহ'লে লৈ যাব একদম